মানুহে মোক বিজনেছমেন বুলি কয়। বিজনেছমেন গছ পুলি ৰোৱাটো মোৰ হবি, কেৱল হবিয়ে ন, মই মোৰ দায়িত্ব বুলি ভাবোঁ। কেৱল মোৰেই ন, পৃথিৱীত বাস কৰা প্ৰতিজন মানুহৰে এইটো দায়িত্ব হোৱা উচিত। নহ'লে কিছুদিনৰ পিছত এইখন পৃথিৱীত মানুহ থকাৰ কোনো পৰিৱেশেই নাথাকিব। আৰু তই কি কৰি আছ? গছ কাটি নিজৰ পেট পুহি আছ। আৰে প্ৰকৃতি ধ্বংস কৰাটোৱে হৈছে তোৰ কৰ্ম। তোৰ কৰ্মৰ ফল কেৱল গছডালৰ ওপৰতে নহয়, সমস্ত প্ৰকৃতিৰ ওপৰত পৰিছে, মানৱ জাতিৰ ওপৰত পৰিছে, পৃথিৱীত বাস কৰা প্ৰতিটো জীৱ জন্তুৰ ওপৰত পৰিছে। যি কামেই নকৰক কিয় সদায় সেই কাম সৃজনশীল, লাভদায়ক আৰু সুখদায়ক হোৱাটো উচিত। এই লেকচাৰ বন্ধ কৰ। এইবিলাক লেকচাৰ মোৰ আগত দি একো লাভ নাই, কোনেও নুশুনে। আৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰবোৰৰ আগত কবি শিং জোকাৰি খাই থাকিব, কোনেও নুশুনে তোৰ লেকচাৰ। সেইটোৱেতো আফচোচ, শালা আফচোচ সেইটোৱে। তহঁতৰ দৰে চোৰাং বেপাৰীবিলাক ট্ৰেক্টৰৰ পিছত লাগি থকা ট্ৰলিখন, ট্ৰেক্টৰ চলোৱা মানুহবিলাকে চালা দেশ চলাই আছে, ডিপাৰ্টমেণ্ট চলাই আছে। কথাবিলাক ভাবিলে কেতিয়াবা তেজ গৰম উঠি আহে, আৰু তেতিয়াই চালা এফালৰ পৰা সকলোকে গুলিয়াই খতম কৰি দিবলৈ মন যায়। তোক যে গুলিয়ালো ইয়াৰ এটা নহয় দুটা কাৰণ। প্ৰথম কাৰণ, তোৰ এই গছ কটা হাতখন চিৰদিনৰ কাৰণে ঘূণীয়া কৰিলো, তেনে ভৱিষ্যতে তই গছ কাটিবলৈ হাতত কুঠাৰ তুলি ল'ব নোৱাৰ। আৰু দ্বিতীয়তে তই ইয়াক মানিবলৈ ওলাইছ। তোৰ ভনীয়েৰক কি নিজৰ কৰিলে? তোৰ ভনীয়েৰক মই দেখা নাই, মানে ইয়াৰ ঘৈণীয়েকক মই দেখা নাই। কিন্তু মই যিমানখিনিলৈকে জানো দুইটাৰ মাজত প্ৰেম আছে, সঁচা প্ৰেম, পবিত্ৰ প্ৰেম। পবিত্ৰ প্ৰেমত কেতিয়াও হেঙাৰ হ'বলৈ নাযাবি, মৰিবি। এইবিলাক লেকচাৰ মোৰ আগত গাই একো ফল নাপাওঁ। মুঠৰ ওপৰত কথা হ'ল তহঁত দুইটাই মোৰ টাৰ্গেট। তই চালা পেটত লাত মাৰিছ, আৰু তই চালা ড্ৰাইভাৰ। মোৰ ভনীজনীক পলুৱাই নি এই মোৰ বুকুত তই কুঠাৰ বহুৱাইছ। তহঁত দুইটাকে মই ললো। এদিন নহয় এদিন তহঁত দুইটা মোৰ হাততে খতম হ'ল, নাপাহৰিবি। ভয় দেখুৱাইছ নেকি তই?